নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ৰিহান 360 ইউটিউব চেনেললৈ। আজি আপোনালোকৰ সন্মুখত নতুন এটা ভিডিঅ' লৈ আহিছোঁ, যিটো ভিডিঅ'ত আছে অসমত হৈ যোৱা বিশেষ টেটৰ পৰিৱেশ অধ্যয়নৰ। মই আশা কৰিছিলোঁ সম্পূৰ্ণ প্ৰশ্নবোৰ সংগ্ৰহ কৰি আপোনালোকৰ কাৰণে উত্তৰ বনাম, কিন্তু মই প্ৰশ্নবিলাক নাপালোঁ। আজি যিখিনি পাইছোঁ সেইখিনি আপোনালোকক দিছোঁ, আৰু বাকী কেইটা পালে মই আপোনালোকক জনাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, আৰু আপোনালোকে কিমান শুদ্ধকৈ উত্তৰবিলাক কৰিব পাৰিছে কমেণ্টছত জনাব। আৰু প্ৰশ্নবিলাক যদি আপোনালোকৰ ওচৰত ৰৈ যায়, প্ৰশ্নবিলাক আপোনালোকে কমেণ্টছত জনাব পাৰে, মই তাৰ সঠিক উত্তৰ দিবলৈ প্ৰয়াস কৰিম। গতিকে আজিৰ প্ৰশ্ন, বায়ু প্ৰদূষণৰ ফলত হোৱা বেমাৰ, হাঁওফাঁওৰ কেঞ্চাৰ হয়, এজমা হয়, ব্ৰংকাইটিছ হয়, এইবিলাক বেমাৰ বায়ু প্ৰদূষণৰ ফলত হয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব হাঁওফাঁওৰ কেঞ্চাৰ। দ্বিতীয় প্ৰশ্ন, বিশ্ব জল দিৱস, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 22 মাৰ্চ। তিনি নম্বৰ প্ৰশ্ন, 2011 চনৰ চেঞ্চাছ মতে নাৰীৰ সাক্ষৰতাৰ হাৰ, গোটেই ভাৰতবৰ্ষত নাৰীৰ সাক্ষৰতাৰ হাৰ এইটো দিছিলে, এইটো হ'ব 74%। পিছৰটো প্ৰশ্ন, দেওহাঁহৰ বাবে বিখ্যাত অভয়াৰণ্য, এইটো শুদ্ধ উত্তৰ হ'ল নামেৰি। আৰু কিছুমান ইউটিউবত দিছে ডিব্ৰু-চৈখোৱা। ডিব্ৰু-চৈখোৱা আচলতে বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত। দেওহাঁহৰ বাবে বিখ্যাত অভয়াৰণ্য হৈছে নামেৰি। অসমৰ কোনখন জিলাৰ লগত এখন বিদেশী ৰাষ্ট্ৰৰ বিস্তৃত সীমা আছে? ইয়াৰ সঠিক উত্তৰটো কিতাপত দিয়া আছে কৰিমগঞ্জ, কিন্তু কিছুমানে দিছে ধুবুৰী বা বাক্সা। গতিকে আপোনালোকে এইটো মিলাই ল'ব পাৰে। ওজন জোখা একক হ'ল ডবছন। এইটো মোৰ ভিডিঅ'ৰ দ্বিতীয়টো ভিডিঅ'ত দিয়া আছিল ওজন জোখা এককটো, আপোনালোকে চাব পাৰে। ভূমিকম্পৰ প্ৰাবল্য জোখা যন্ত্ৰটোৰ নাম ছিস্মোগ্ৰাফ। ভূমিকম্পৰ কম্পনাংক জোখা যন্ত্ৰটোৰ নাম আচলতে ছিস্মোগ্ৰাফ। প্ৰাবল্য জোখা যন্ত্ৰটোৰ নাম হৈছে ৰিক্টাৰ স্কেল, কিন্তু প্ৰশ্নটোত যিহেতু ৰিক্টাৰ স্কেল দিয়া নাছিলে, গতিকে ছিস্মোগ্ৰাফেই ইয়াৰ শুদ্ধ উত্তৰ। কোনটো সেউজগৃহ গেছ নহয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে নাইট্ৰজেন। কোনটো সেউজগৃহ গেছ নহয়? নাইট্ৰজেন। ইয়াত মিথেন, কাৰ্বন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড দিয়া আছিলে। নাইট্ৰজেন, অক্সিজেন এইবিলাক সেউজগৃহ গেছ নহয়। কি ভিটামিনৰ অভাৱত পেলেগ্ৰা বেমাৰ হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে, আমি জনামতে কিতাপত পাইছোঁ ভিটামিন বিৰ অভাৱত বেৰি বেমাৰ বা পেলেগ্ৰা বেমাৰ হয়, কিন্তু ইয়াত অপশ্যন দিয়া আছিলে ভিটামিন B1, B3 এনেকুৱা। গতিকে B3 ইয়াৰ শুদ্ধ উত্তৰ, ভিটামিন B3ৰ অভাৱত পেলেগ্ৰা বেমাৰ হয়। কেঞ্চাৰ দিৱস কোন তাৰিখে পালন কৰা হয়? এইটো 4 ফেব্ৰুৱাৰী, 12 ফেব্ৰুৱাৰী, 10 ফেব্ৰুৱাৰী এনেকুৱা দিয়া আছিলে। কেঞ্চাৰ দিৱস 4 ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, মাজুলীক কোনখন নদীয়ে বিভক্ত কৰিছে? মাজুলীক খেৰকটীয়া সুঁতি নামৰ এখন নদী আছে, সেইটোৱে বিভক্ত কৰিছে। উদ্ভিদৰ বাবে উত্তম সাৰ, এইটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে উদ্ভিদৰ বাবে উত্তম সাৰ জৈৱিক সাৰ বা কেঁচু সাৰ। প্ৰকল্প পদ্ধতিৰ উদ্ভাৱক আছিল উইলিয়াম কিলপেট্ৰিক। পৰৱৰ্তী প্ৰশ্ন, ভাৰতীয় বন সেৱাৰ মুখ্য কাৰ্যালয়। ভাৰতীয় বন সেৱাৰ মুখ্য কাৰ্যালয় হৈছে উত্তৰাখণ্ডৰ ডেহৰাডুন নামৰ ঠাইত। গতিকে ডেহৰাডুন নাছিলে, ইয়াৰ শুদ্ধ উত্তৰ হৈছে উত্তৰাখণ্ড। 16 নম্বৰ প্ৰশ্ন, 21 শতিকাৰ শিক্ষা ব্যৱস্থা হ'ল 21 শতিকাৰ শিক্ষা ব্যৱস্থা, বৰ্তমানৰ আধুনিক শিক্ষা ব্যৱস্থা, এইটো হৈছে শিশুকেন্দ্ৰিক শিক্ষা ব্যৱস্থা।
17 নম্বৰ প্ৰশ্ন অনবীকৰণযোগ্য সম্পদ ইয়াৰ শুদ্ধ উত্তৰ হৈছে যি সম্পদ আমি ব্যৱহাৰ কৰিলে শেষ হৈ যায় অনবীকৰণযোগ্য সম্পদৰ উদাহৰণ এইটো হৈছে প্ৰাকৃতিক গেছ আজিলৈ এইখিনিয়ে আপোনালোকৰ ওচৰত যদি কোনো প্ৰশ্ন ৰৈ যায় তেনেহলে প্ৰশ্নবিলাক আপোনালোকে কমেন্ট সেকশনত জনাই দিব আৰু মই তাৰ সঠিক উত্তৰ দিবলৈ চেষ্টা কৰিম লগতে আপোনালোকক কৈ থাও আপুনি যদি মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব